হাই বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আকৌ মই এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি যাম গোৱামুখ, সেইবাবে ৰাতিপুৱাই সোনকালে উঠি লৈ গোৱামুখৰ হনুমান মন্দিৰলৈ যাম। সেইবাবে মন্দিৰলৈ বুলি ওলাই ভণ্টিও আগত গৈ আছে বাবে ময়ো তাইৰ পিছে পিছে গৈ আছোঁ আৰু ভিনদেউৰ লগত যাম। সেইবাবে ভিনদেউৰো আমাক থ'বলৈ গ'ল মন্দিৰত মানে ষ্টেচনত থ'বগৈ, আৰু যিহেতু ষ্টেচন বহুত দূৰ হয় আৰু ষ্টেচন আমি পালোহি। ষ্টেচনত বহুত মানুহ আজি, সেইবাবে আঁতৰৰ পৰা দেখিছোঁ আৰু ইমান মানুহ হৈছে আজি। আগতেতো ইমান মানুহ নহয়, সেইবাবে ৰাতিপুৱা ট্ৰেইনখনত বহুত মানুহ হয়। আৰু ট্ৰেইন আহিলে আমি ট্ৰেইনত দুইজনী উঠিলোঁ। উঠাৰ পিছত কিনো কৰিম, চিমেণ্ট চাপৰ পৰা এজনী বান্ধৱী যাব আৰু ট্ৰেইন চলা আৰম্ভ কৰিলে। আৰু আমি এতিয়া বৰ্তমান গোগামুখৰ ষ্টেচন পালোহি। ষ্টেচন পায়ে আমি এখন টমটমত উঠিলোঁ। উঠি মেলি আমি কিন্তু কি কৰিম, টমটমত ভণ্টি দুজনীও আহিছে। যিহেতু মন্দিৰ পালোহি, মন্দিৰ ভাগত ইমান ধুনীয়া লাগিছে। আঁতৰৰ পৰা মোৰ কিবা এটা ভাল লাগি গৈছে। বহুত দিনৰ মই যিহেতু মই মন্দিৰলৈ আহিছোঁ আজি, আৰু মন্দিৰলৈ বুলি চাকি বন্তি কিনিলোঁ। আৰু কিনিবলৈতো পইচা লাগিব, সেইবাবে মন্দিৰলৈ বুলি ওলালোঁ গোটেইকেইজনী আৰু সেৱা কৰোঁ বুলি আগবাঢ়িলোঁ। ভণ্টিও আগবাঢ়িলে। ভণ্টিয়ে চাদৰ মেখেলা পিন্ধি বেয়া পায়, সেইবাবে তাই লং পেণ্ট স্পৰ্টিঙে পিন্ধিলে। মই চাকি বন্তিলৈ দুকপিমান ফটোও তুলিলোঁ আৰু ভণ্টি ধূপ জ্বলা আৰম্ভ কৰি দিলে। সেয়া চাওক, ভণ্টিয়ে ধূপ জ্বলাই আছে। ভণ্টিয়ে ভাবিছে ফটো মাৰি আছোঁ, মই ফটো মৰা নাছিলোঁ দেই। মন্দিৰৰ ভিতৰ ভাগলৈ আহিলোঁ আৰু ইমান ধুনীয়া লাগিছে। চাওকচোন, চৌপাশটো বহুত ডাঙৰ। আপোনালোক আহিবচোন দেই, এদিন চাই যাবহি কেনেকুৱা লাগে। আৰু আমাক প্ৰসাদ দিলে, খালোঁ আমি সেৱা কৰি। প্ৰসাদ খোৱাৰ পাছত আমি বহিলোঁ বহুত সময়। সকলোৱে প্ৰসাদ খোৱাৰ পাছত ভণ্টিয়ে পূৰা হাঁহি আছে। কিনো কথা পাতিছে তাইহে জানিছিলে দেই, মইতো নাজানো। বহুত সময় বহাৰ পিছত আমি ঘৰলৈ যাম বুলি ভিতৰ ভাগতে বহুত সময় ঘূৰিলোঁ, চালোঁ। বহুত ডাঙৰ, ভাল লাগিল দেই। আপোনালোকো আহিব, ইমান ডাঙৰ। মই বহুত দিন মন্দিৰ যোৱাও নাছিলোঁ আৰু ভণ্টি আজি লগ ধৰাৰ বাবে গুচি আহিব লগা হ'ল। আৰু আহি ভালো লাগিলে। মন্দিৰৰ চৌপাশটো চালোঁ, বাহিৰ ভাগো চালোঁ। এয়া মন্দিৰৰ বাহিৰ ভাগ হয়, চাওকচোন। মন্দিৰৰ বাহিৰ ভাগত প্ৰায় বগা ফুলেই আছে। বগা ফুলখিনি বৰ ভাল লাগিছে। আপোনালোকক দেখিলে মনটো কিবা এটা ভাল লাগি যায়। ইমান ধুনীয়া লাগিছে বগা ফুলখিনি, বহুত ধুনীয়াকৈ ফুলি আছে। ঘৰলৈ বুলি ওলালোঁ আৰু মন্দিৰৰ পৰা, আৰু ঘৰলৈ বুলি সেইকেইটা বস্তুৱে ল'লোঁ। আৰু পেট পূজাৰ কাৰণে আমি আহিলোঁ হোটেললৈ। ঘৰত যিহেতু একো খাই অহা নাছিলোঁ, সেইবাবে আমি হোটেললৈ আহি পৰঠাকে খালোঁ। হোটেলৰ পৰা ওলাই আমি পাণ দোকানত সোমালোঁ। পাণ খাই আমি ঘৰলৈ বুলি ওলালোঁ আৰু ষ্টেচন পালোহি। আৰু ষ্টেচন আজিলৈ বাই বাই।